ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ বন্ধু বান্ধৱীসকল। এয়া সোমবাৰে ৰঙালী বিহুৰ প্ৰথম বিহু, গৰু বিহু। গৰুক গা ধুৱাব লাগিব, লাও বেঙেনা বিচাৰি আছোঁ, যোগাৰ কৰি আছোঁ। বিহুৰ বাবেও লাহে লাহে যোগাৰ কৰি আছোঁ। আমি গাঁৱলীয়া মানুহ এইবোৰ নিয়ম নীতি নকৰিলে নহ'ব, গতিকে সকলোবিলাক যোগাৰ কৰি আছোঁ লাহে লাহে। লাড়ু পিঠাও বনাই আছোঁ। বজাৰত জুই চাম দাম বস্তুবিলাকৰ, তথাপি নাৰিকল দুযোৰমান আনিছোঁ, আনি লাড়ু পিঠা বনালোঁ। লাহে ধীৰে কৰি আছোঁ সকলোবিলাক। লাও বেঙেনাৰে গা ধুৱাব লাগিব গৰুক, সেইবাবে লাও বেঙেনা বিচাৰি আছোঁ। তাৰোপৰি আমি গাঁৱলীয়া মানুহ, আমি এই কচু ঢেকীয়া এইবোৰো খাই ভাল পাওঁ। কচু ঢেকীয়া উৰহি এইবিলাক খাই বিৰাট ভাল পাওঁ, বহুত প্ৰিয় মোৰ। তাকো বিচাৰি আছোঁ, মানিমুনি বিচাৰি আছোঁ। তাৰোপৰি গৰুৰ বাবেও যোগাৰ কৰি আছোঁ। সিদিনা আমি পুখুৰী বা নদীত গৰুবিলাকক নি গা ধুৱাম। মাহ হালধি লগাই, তেল লগাই গৰুক গা ধুৱাম। মানুহবোৰেও আমি মাহ হালধি সানি লওঁ গাত অকণ অকণ। সেইদিনা সেইখিনি নিয়ম কৰিব লাগে। আমাৰ গাঁৱৰ ভিতৰৰ মানুহ, আমি গাঁৱলীয়া মানুহ, গতিকে সেই নিয়মখিনি নকৰিলে নহয়। তাৰ বাবে আমি যোগাৰ কৰি আছোঁ বাই ভনী দুজনীয়ে লগ হৈ। গতিকে আপোনালোকে যা যোগাৰ কৰিলে নে নাই কমেণ্ট কৰিব এটা। বিহু বুলি যিখিনি যোগাৰ কৰিছোঁ তাকেই মই এটা ভিডিঅ' কৰিলোঁ। নাজানো কি হৈছে, ভিডিঅ' বনাব নাজানো ভালদৰে, তথাপি বনালোঁ আৰু। এইটো ঘৰতে আছে লাও বেঙেনা, লাও লাগিছে, বেঙেনা আছে, উৰহি আছে, সেইবিলাক ঘৰতে যোগাৰ কৰি আছোঁ। কিনিব গ'লেতো বহুতেই দাম, গতিকে ঘৰতে যি আছে সেইখিনিকে যোগাৰ কৰি লৈছোঁ আৰু।